হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি পুৰা বেলেগ আৰু এয়া মই ৰেডি। আৰু এইফালে দেখিছেনে গাড়ীখন ধৰিবৰ কাৰণে নলবাৰীলৈ আহিবলগীয়া হৈছে। সেইকাৰণে আপোনালোকক ভাবিলোঁ ৰাসখন দেখুৱাই দিওঁ। আৰু উঠি গ'লো বাছত। এয়া মই এতিয়া গাইজ ফাইনেলি আহি পালোঁ খানাপাৰা, আৰু য'ত মামা আহিব আমাৰ স্কুটিৰ কাৰণে মাতিছে আৰু গতিকে বেলেগক স্কুটি দিব, আজি আমি চাই লওঁ। গাইজ এই অপেক্ষাত যে আছোঁ কিয় জানেনে? মামা আহিব দেই। সকলোৱে দেখিছেনে কেনেকৈ কেমেৰা পূৰা লৈ আছে দেই। আমি মামাৰ দৰ্শন পামেই আৰু। গাইজ ৱেইট, মামা আহিছে। আৰু গাইজ এয়া কি দেখিছেনে? বেলেগ নহয় দেই, বাথৰুম যোৱা লাইনহে। ভয় নাখাব আকৌ। এনেকৈ আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিলে। অৱতীৰ্ণ হৈছিল সেই পৰিসংখ্যা বিচাৰিলে তাৰ বিশ্লেষণ কৰিলেই আমি পাম যে 2019 আৰু এই বছৰ 4,27,000 ছাত্ৰ ছাত্ৰীয়ে আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰী যাতে মূল উদ্দেশ্য আছিল যে অসমৰ কোনো ছাত্ৰ ছাত্ৰী যাতে বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পৰা বাদ পৰি গাইজ এয়া দেখিছেনে? ভাগৰি জুগৰি আহিছোঁ দেই, পূৰা মিটিং শেষ। এয়া দেখিছেনে ৰাইজ? পেকেট লাঞ্চ বহুত কিবা কিবি দিছে দেই, খুলিবলৈ সময় নহ'ল বাৰু। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।